গুড মৰ্নিং এভৰিৱান। আৰু আজি তেখেতৰ জন্মদিন আৰু জন্মদিন উপলক্ষে ৰাতিপুৱাই এখন শৰাই আগবঢ়াইছোঁ। আৰু যিহেতু আজি মাধৱদেৱৰ তিথিও হয়, তো নামঘৰত যাব লাগিব সকলোৱে, তো সেইকাৰণে ৰাতিপুৱা দিলোঁ। আৰু আবেলি মানে কি হ'ব, সিহঁতৰ নিজৰ ঘৰত মানে জন্মদিনটো পালন কৰা হ'ব। তো সিহঁতৰ ঘৰতো কিছু যো-জা কৰিছে, তো আমাৰ ইয়াতো কৰিছোঁ, সেইকাৰণে ৰাতিপুৱাই কৰিব লগা হ'ল। আৰু অলপ পিছত আমি অলপ মন্দিৰৰ পিনেও যাম। গুড মৰ্নিং গাইজ। ৰাতিপুৱা শৰাই দিয়া গ'ল আৰু এতিয়া চাহ বনাই আছোঁ। আৰু মই চব এখেতৰ আয়োজন ভাবা নাছিলোঁ। আৰু আজি কীৰ্তনত চবেই ব্যস্ত ক'ত আৰু এইবোৰ কৰিব। আৰু আমিও এইকেইটা দিন বহুত বিজি, একো এক্সপেক্ট কৰা নাছিলোঁ। আনএক্সপেক্টেডলি তেখেতে বহুত কৰিছিল আৰু কৈ আছিল আৰু পুথি পঢ়াব, বহুত ইচ্ছা আছিল। আৰু এতিয়া একমাহমান আগতে কৈছিল পুথি পঢ়াম, পায়স খুৱাব বিৰাট ইচ্ছা আছিল তাৰ, নহ'ল আৰু মই হ'ব আৰু নেক্সট এতিয়া আমি মন্দিৰ যাম অলপ পিছত। তাৰপিছত মন্দিৰৰ পৰা আহি মাহঁতৰ ঘৰত যাম, মানে আজি মাহঁতৰ ঘৰত অলপ ডাঙৰকৈ কৰিব। আৰু চাহ বনাই আহোঁ যে তেখেতে আৰু এটা কেক কেণ্ডেল জ্বলাই ৰেডি কৰি ৰাখিছে। চাহৰ লগত সকলোকে কেক দিবৰ বাবে বাবুক কেক ভগাব দিছোঁ। সি মানে কেক কাটাত অস্তাদ, যিমান সৰু কেক নহ'লেও সি যিমান মানুহ নহ'লেও ভগাই দিব পাৰে। গিফ্ট বাকী ইহঁতে কৰি আছে আৰু মই গিফ্ট খোলাত ব্যস্ত। গিফ্ট চবৰে ভাল লাগে ন। মোৰ অৱস্থাটো চাওকচোন, ফাৰ্মে যাওঁ দুনিয়া, মোকতো গিফ্ট চাবহে লাগে। গিফ্ট চাই আছোঁ, দেখুৱাই আছোঁ। মই মানে বহুত হেপী, বহুত দিনৰ মূৰত মই এনেকৈ গিফ্ট পাইছোঁ। আৰু মানে মই নিজেও কিনা নাই, গিফ্ট পোৱাটো বেলেগ কথা, মই নিজেও একো বস্তু কিনা নাই, বহুত দিন হ'ল। মানে বস্তুবোৰ পাই মানে বেলেগ হেপী। আৰু মই এতিয়া আমি মন্দিৰ গৈ আছোঁ। ঘৰত মানে বহুত জল্দি হ'ল কাৰণে ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া গৈ আছোঁ মন্দিৰ, মানে শিলবাৰীত আছে সন্যাসী মন্দিৰ, পাঠশালাৰ আশে পাশে মানুহখিনি গম পাব। আৰু যাওঁ, আৰু তাত মানে বাইদেউ এজনী আছে শিলবাৰীত, তো বাইদেউজনীক মাতিছোঁ, পিছত বাইদেউ আহিব নোৱাৰে, ভাগিনজন আহিব। গৈ চাওঁ কি হয়। আৰু আজি মানে মনটো বহুত ভাল মোৰ, কাৰণ আজি মাধৱদেৱৰ তিথি কীৰ্তন, সেইটো কাৰণে মানে এটা ইমান ভাল দিনত মোৰ মানে বাৰ্থডেটো পৰিছে, ভাল লাগি আছে। আৰু তেখেতে বহুত কিবা কিবি কৰিছে, তেখেতৰ তথাপিতো মনটো বেয়া, মানে কিবা কিবি আছিল, ইচ্ছা আছে বোলে, নহ'ল, মনটো বেয়া। মোৰ 2টা কেক কাটিছা, ইমানখিনি কৰিছা, আৰু কি ইমান হ'ব লাগে, মোৰ ভাল লাগিছে, মই হেপী। বাইদেউ আহিব নোৱাৰিলে, কিন্তু গিফ্ট পঠাই দিছে। আৰু তাই দিয়া গিফ্ট এই ডাল ব্ৰেচলেট, ধুনীয়া লাগিছে, মোৰ ভাল লাগিছে। তাইৰ অলপ এক্সিডেণ্ট হৈছে, আৰু বেছি জাৰ্ণি কৰিব নোৱাৰে, সেইটো কাৰণে তাই আহিব নোৱাৰে। মিছ কৰিছোঁ তাইক। এনে মানে মোৰ বাৰ্থডেত তাই আগভাগ আগতে, কিন্তু এইবাৰ তাই নাই, অলপ বেয়া লাগি আছে। এখেতৰ মনটো বেয়া, তাকেই গৈ আছে, মানে আজি যাব লাগিব, ঘৰত হোৱা প্ৰগ্ৰেমটোত থাকিব নাপায়। এই গেটখন দান কৰিছিল কোনোবা এজনে, ফাইনটো কৰিছোঁ বাৰু। মানে ইয়াতে মনেৰে যি ভাবে সেয়ে হয়। আৰু এজন মানুহৰ কিবা বেয়াকৈ অসুখ হৈছিলে, কিবা এনেকুৱা ফেমিলি ৰিলেটেড কিবা এনেকুৱা, তাৰপিছত মনেৰে যি ভাবিছিলে আৰু সেইটোৰ মতে হ'ল, ঠিক হ'ল। তো তাৰপিছত গেটখন ডনেট কৰিছে। আৰু
মন্দিৰটো ভূটান যোৱা ৰোডত হয় আৰু মেইন ৰাস্তাৰ পৰা অলপ ভিতৰত হয়। সোমালেই মানে মন চন ফ্ৰেছ লাগি যায়, বহুত ভাল লাগে। এয়া আমি আহি পালোঁ। কেম্পাছৰ ভিতৰতে হাত ভৰি ধোৱা, ধূপ চাকি লোৱা সকলো সুবিধা আছে। আছে এতে নস্তাতি দিব লাগে যদি গেলি আছে বাৰু তাৰে গেলি আছে না দিয়ক এটো ঘূৰি দিয়ক। ধূপ চাকি দি সেৱা কৰাৰ পিছত চাহ খাব ভিতৰত মাতি লৈ আহিল। ইয়াত মানে ভাল লাগে আৰু আহি। গৰম প্ৰসাদৰ যোগাৰ দিলে নেকি কুপন দিয়ে আৰু কুপনখন জমা দি প্ৰসাদ লৈ আহিব পাৰে। মোৰ বিশেষ দিনটোত বিশেষ ঠাইটুকুৰাত আহি বহুত ভাল লাগিল। থেংক ইউ ওৱান্স এগেইন। ঘৰ আহি পাই গ'লোঁ আৰু ঘৰ আহি পায়ে দেউতাৰ আৱৰ্ত মূৰ্তিত সেৱা জনালোঁ। মোৰ বিশেষ দিনটোত সদায় মা আৰু দেউতাক সেৱা জনাওঁ। দেউতা ওচৰত নাই, কিন্তু দেউতাৰ মূৰ্তিটোতে সেৱা জনাইছোঁ। আজিৰ দিনটোত অকল মা দেউতা নহয়, আগতে মা দেউতাক সেৱা কৰিছিলোঁ আৰু বিয়াৰ পিছত এইবাৰ মা দেউতা মানে শাহু শহুৰ বৰমা বৰদেউতা মা চবকে সেৱা জনাইছোঁ। চবকে মানে ভিডিঅ'ত অনা নাই আৰু এতিয়া সেৱা কৰিব মাক বিচাৰি আছোঁ। ঘৰ আহি পাই গা পা ধুই আৰু ঘৰৰ মন্দিৰ বেলৰ তল চবতে চাকি দিলোঁ। আৰু এয়া দুপৰীয়া মানে 4-5টামান বজাত চব্জি কাটা কিবি লাগি গ'ল আৰু চবেই যোগাৰবোৰ। কোইনচিডেণ্টলি মোৰ বাৰ্থডেত 3টা বস্তু উদ্বোধন হ'ব আমাৰ ঘৰত। এইখন চালি, ঠাণ্ডাৰ দিন আহিছে, গৰম পানী কৰিবৰ কাৰণে চালি তুলিছে আৰু তাত আজি প্ৰথম চৌকা মানে ভাত বনাব আৰু। নেক্সট নিৰামিষৰ বাচন এই ডাঙৰ এই দুটা আৰু এই বাল্টিং দুটা, এনেকুৱা চাইজৰ বাল্টিং দুটা। আৰু কি জানে, এইয়া ছাগলীৰ গোহালি। আমাৰ মিষ্টাৰ যাব। তেখেতক মই থ'ব আহিছোঁ স্কুটিৰে আৰু তেখেত গ'লগৈ। কাম আগত, বাকী চব পিছত, যাবতো লাগিবই। তেখেতক থৈ ঘৰ পাইছোঁ, মাহীৰ ল'ৰাজনে দৌৰি আহি মোক দিছে হেপী বাৰ্থডে মুনুবা। ময়ো পেকিং খুলি তত পোৱা নাই। পেকিং খুলিয়ে আছোঁ, লাষ্টত ওলাল চকলেট 3টা। এই মৰমবোৰ যে সঁচাকৈ, গিফ্ট সৰু হওক ডাঙৰ হওক, মৰমবোৰ মেইন। পিছপিনে আহি দেখিলোঁ এইয়া মাহী লুচি পুৰি আছে, ৰান্ধনীয়ে ভাত ৰান্ধি আছে, মানে চব কাম আগবাঢ়িলে আৰু মই কাপোৰে চেঞ্জ কৰা নাই। এতিয়া মই কাপোৰ চেঞ্জ কৰোঁ। কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। কাপোৰযোৰ মায়ে গিফ্ট কৰিছে, মায়ে নিজ হাতে বোৱা। আৰু ভিডিঅ'টোত ভইচ অভাৰ কৰিব লগা হ'ল কাৰণ বাহিৰত বহুত চাউণ্ড। আজি দেউতাক বহুত মিছ কৰিছোঁ, বাইদেউক বহুত মিছ কৰিছোঁ আৰু হাজবেণ্ডো গ'ল, মনটো বেয়া। তথাপি কাপোৰ চাপোৰ পিন্ধি ৰেডি হ'লোঁ কাৰণ মায়ে বহুত যা যোগাৰ কৰিছে। মায়ে কেতিয়াও বিয়া হোৱাৰ পিছতো মানে বিয়া হোৱা অভাৱ অনুভৱ হ'বই দিয়া নাই। দেউতা ঢুকোৱাৰ পিছতো মায়ে মানে ইমান ধুনীয়াকৈ আৱৰি ৰাখিছে, দেউতাৰ অভাৱ অনুভৱ হ'ব নিদিয়াকৈ। আৰু এয়া মোৰ ফাইনেল লুক। অলপ ভিডিঅ' দেখাই গৈছোঁ। এয়া শৰাই শাস্ত্ৰ পঢ়ি আছে, শুনি আছে আৰু তাৰ মাজতে কেক কটা পৰ্ব আৰম্ভ হৈ গ'ল। এয়া বাচ্ছা পাৰ্টিৰ লগত মই কেক কাটিছোঁ। Happy birthday to you. Happy birthday dear Munuba. Happy birthday to you. লাহে লাহে মোৰ জন্মদিনৰ শেষৰ পৰ্যায়লৈ আহিছোঁ। সেৱা জনাই প্ৰসাদ খাই এয়া ভাতৰ পৰ্ব, মানে ভকতৰ লেংগুৱেজত অন্ন। আৰু এয়া আমাৰ মামা।
এয়া ভাত খাব বহিছোঁ ঘৰৰ মানুহকেইটা। ৰান্ধনীকেইটা বাকী আছে বাৰু।